কি খবৰ মোৰ খবৰ ভালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ নীলপ্ৰিয় এছামিজ বন নীলপ্ৰিয়মলৈ আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল আমাৰো ভাল আমাৰ সকলোৰে খবৰ ভাল আৰু এয়া যিহেতু আম খোৱাৰ বতৰ সেয়ে ভাবিলোঁ কেইটামান আমকে খাওঁ আৰু সেই বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰ ভাইটিয়ে লৈ আহি আছে আম ক'ৰ পৰা আনে দেখাম বাৰু আপোনালোকক চাই থাকিব ভিডিঅ'টো বঢ়িয়াকৈ আম চাম খাই উঠি শেষত দেখাম বাৰু কি হয় আৰু গতিকে গোটেইখিনি সকলোৱে চাই থাকিব ভিডিঅ'টো এয়া চাওক গাইছ এয়া আমাৰ ভাইটিয়ে পূৰা আম লৈ আহি আছে যিহেতু আমৰ বতৰ গতিকে খাবইতো লাগিবই কি ধুনীয়া আম লৈ আহি আছে এয়া ভাইটি এজনা এয়া আম লৈ আহি পালে ফাইনেলি আমটো লৈ আহিলে আৰু এতিয়া আমি কাটিম চাই থাকিব সকলোৱে ভিডিঅ'টো এয়া ই পূৰা চাইকেল টাইকেল চলে এই কি খবৰ ভালনে খবৰ এইয়া আম আনছা কেইটা আনছা ঐ 3-4টা আনছা খাই ভাল লাগব পিছে মিঠা নে টেঙা মিঠা নে এই মজা আৰু কোনে কয় আৰু ই চাইকেলৰ বিচাৰিয়ে পোৱা নাই আৰু ইফালে আমাৰ দ্বীপ আছে আমকেইটা দেখাচোন আমকেইটা দেখা এইটো চাবি সকলোৱে এইটো আম এইটো কি ধুনীয়া আম পকা আৰু চাওক এইকেইটা এইটো এটা আম তিনিটাই আছে এইকেইটা গোটাই মেলি 4টামান আম আছে আৰু সকলোৱে চাব বঢ়িয়াকৈ এতিয়া আমি থোৱাখিনিও দেখাম বাৰু আপোনালোকক সকলোৱে চাই থাকিব এইজনা বঢ়িয়াকৈ আমকেইটা থৈ দিয়া এইয়া বঢ়িয়াকৈ থওঁ আমকেইটা বঢ়িয়াকৈ থৈ দি এইয়া আম ধুই আছে ই জোনাকে চাই থাকিব মজা কি ধুনীয়া কৰিছে চাই থাকিব চলি ইয়াত আমখিনি কেতিয়া কাটবি এতিয়া কচোন পূৰা ধোৱাৰ পূৰা প্ৰস্তুতি চলি আছে আৰু এই দীপ খবৰ কেনে নিবিৰ এই আমটো খাই ভাল লাগব নে আমকেইটা খাই মজা লাগব গাইছ এয়া চাওক এই আমাৰ জোনাকে ধুনীয়াকৈ আমটো বাকালৈ আছে আৰু ৰেককটোক চাইচোন পূৰা বাকলিৰ পৰা খাই আছে এইটো এটা এই পূৰা বাকালে চুচি খাই আছে দীপ কিমান খাই কেনেকুৱা লাগছি এই ময়ো খাই পোৱা নাই অলপমান মোক দিচোন খাই চাওঁ জোনাক ধুনীয়া লাগছি দেখোন ভাই একশল দিচোন একশল দে না ভাই এই পাতি এইবিলাক অকাৰ কাৰণে নকবি দেই ধুনীয়াকৈ খাই থাক ইমান নহয় না বাকলি চলে কেনে নহয় ভালকৈ খাই কাট বুলি কৈছোঁ এতে জোনা এটাই ৰাক্ষস দেখিছোঁ এই ৰাক্ষস ইমান ৰাক্ষস নাই এই নিবি এইটো ৰাক্ষস আৰু ইটো এটা ৰাক্ষস এই বাকেলি খাই আছে পূৰা বাকেলি খাই আছে ই ৰাক্ষস নহয় জোনাক নহয় এইটো এটা ৰাক্ষস নাকাৰো থৈ দি কিয় খালি আকৌ তই কেলা দৌৰি আছা আকৌ দীপক তই খাবে পাওঁ না দেখোন ইমান খোৱা হয় নাই বাৰু এতিয়া আমৰ কাৰণে কিমান যুদ্ধ লাগিছে ৰাক্ষস এইটো এটা ৰাক্ষস ই আমৰ গুটিয়ে চোৱা পাইছে এইটো এটা ৰাক্ষস মস্ত ৰাক্ষস বোম ৰাক্ষস বাকী বাদ তোমালোকক এটা কথা কৈ দিম আমকেইটা খাই কেনে লাগছি জোনাক তই কৈছোঁ কেনেকৈ লাগছি আমটো খাই কেনেকুৱা লাগছি আৰু নিবিৰ তোৰ ভাল লাগছি নে অ'কে হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে আৰু সকলোৱে জনাব
আজি যিহেতু আমৰ বতৰ আছিলে আমটো খাই দিলোঁ তাৰ মাজত বহুত কাজিয়াও হৈ গ'ল অলপ চলপ কাৰাধৰি হৈ গ'ল আৰু একো নাই এইটো সৰু কথা আমৰ শখ চবেই কিন্তু খুখুৱা দেই আমাৰ ইয়াৰ মানুহ গতিকে আমি অলপমান আম চাম খাই পেলাই ফূৰ্তি কৰিলোঁ আৰু আপোনালোকক এটা কথা ক'বলৈ যাই আছোঁ যে আমাৰ এখন ধুনীয়া শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আহি আছে ধুনীয়া শ্বৰ্ট ফিল্ম এয়া দুখীয়াৰ দুখ কোনো নুবুজে আৰু সকলোৱে চাব কম দিনৰ ভিতৰত আহি আছে আজি ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল বাৰু এয়া এডিটিং কৰিব বাকী আছে এডিটিং কৰা কামখিনি হৈ গ'লে হৈ যাব আৰু সকলোৱে চাব ভিডিঅ'টি এইটো চেনেলতে পাব এছামিজ বয় নীলপ্ৰিয়মত পাব তাৰপিছত গোটেইখিনি সকলোৱে মৰম দিলেই হ'ল আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোৱে বাই বাই আজিলৈ বাই বাই দীপ কি ক'বা